এবাৰ আপুনি ডিব্ৰুগড়ত আহি এইদৰে পদযাত্ৰাৰ সহযোগ কৰিছে প্ৰশান্ত ফুকনক। চাওক, প্ৰশান্ততা হৈছে আমাৰ বিজেপিৰ প্ৰাইড, বহুত পুৰণি আমাৰ নেতা আৰু এইবাৰ তেওঁৰ চতুৰ্থবাৰ হ'ব MLA ডিব্ৰুগড়ৰ পৰা। মই মানে CM ছাৰ কালি মোক যোৱা পৰহি ফোন কৰিছিলে, ক'লে যে তুমি এবাৰ ডিব্ৰুগড়ত আহা। লগে লগে মই কৈছোঁ আহি আছোঁ, প্ৰশান্ততাৰ কাৰণে এবাৰতো আহিবই লাগিব। আৰু যেতিয়া মই বিধায়ক হৈছিলোঁ তেওঁৰ বহুত গাইডেঞ্চ আছিলে, মানে আমি কমিটিবিলাকত কেনেকৈ কাম কৰিব লাগে, কোন কমিটিত কৰিলে কাম ভাল হয়, চব গোটেই তেওঁৰ এটা গাইডলাইন আছিলে। সেইকাৰণে আমি তেওঁক ৰেচপেক্ট কৰোঁ আৰু এইকাৰণে আজি মই ইয়াত আহিছোঁ। যিহেতু আপুনি এইবাৰ নিৰ্বাচনত বহুতো ঘাত প্ৰতিঘাতৰ মাজত আপুনি পাৰ হ'বলগীয়া হৈছে, গতিকে এতিয়া আপুনি যিহেতু ভাৰতীয় জনতা পাৰ্টি যদি চৰকাৰ হয় আপোনাৰ ভূমিকা কেনেধৰণৰ? এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰটো হ'ব এইটো খাটাং, আৰু মোৰ ভূমিকাটো এজন কাৰ্যকৰ্তা হিচাপে যেনেকুৱা 30 বছৰ আগতে আছিল তেনেকুৱাই থাকিব। আপুনি কি ক'ব, কিমানমান এইবাৰ আসন লাভ কৰিব? চাওক, চৰকাৰ আমাৰ হ'ব আৰু চৰকাৰ হ'বৰ কাৰণে যিটো চিম্পল মেজৰিটি সেইটো আমি ক্ৰছ কৰিম, এককভাৱে আমি ক্ৰছ কৰিম। বাকী এলায়েন্স পাৰ্টনাৰসকলে কিমান পায় সেইটো মই ক'ব নোৱাৰিম, কিন্তু বিজেপি এককভাৱে চিম্পল মেজৰিটি ক্ৰছ কৰিব, সেইটো মোৰ ধাৰণা। আক্ষেপটো তেনেকুৱা একো নাই, পাৰ্টিৰ ফালৰ পৰা আক্ষেপ নাই, বাকীটো পলিটিক্স চলি থাকে, এইকাৰণে এইটো পলিটিক্স মোৰ পাৰ্চনেল পলিটিক্স।